নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে ডিএমইৰ ফালৰ পৰা আকৌ নতুন পোষ্ট মুকলি হৈছে আপোনালোকে ইয়াতে দেখি আছে ডিএমই আসাম ৰিক্ৰুটমেণ্ট 2023 নোটিফিকেশন ফৰ 2019 পোষ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 ভেকেন্সি আজি আমি আলোচনা কৰিম কত কিমানটা পদ মুকলি হৈছে আৰু কোন দিনৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব এই গোটেইখিনি তথ্য আজি আলোচনা কৰিম আমি এইখিনিতে আপোনালোকক এটা কথা জনাই ৰাখো যে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নোটিফিকেশন পোৱাৰ কাৰণে আৰু এপ্লাই কিমান তাৰিখত আৰম্ভ হ'ব হেতুৰ ভিডিও মই বনাই দিম পোষ্টৰ নাম হৈছে থাৰ্ড গ্ৰেড ফ'ৰ গ্ৰেড আৰু লাষ্ট ডেটটো দিছে 9 জানুৱাৰী 2023 আৰু পদ মুকলি হৈছে 2019 ৰ নিচিনা এপ্লিকেশন মোডটো হ'ব অনলাইন আৰু এপ্লিকেশন ফিস না লাগে এবাৰ অনলাইন কোনটো ওয়েবসাইটত যাই কৰিব লাগিব dme.assam.gov.in ইয়াতে গৈ কৰিব লাগিব আপোনালোকে এইটো চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব কেনেকৈ মোবাইলত অনলাইন কৰিব লাগে হেতু দেখাই দিম মই কোনটো মেডিকেল কলেজত কিমানটা পদ মুকলি হৈছে আলোচনা কৰিম নগাঁও মেডিকেল কলেজত দেখিব পাৰি আছে থাৰ্ড গ্ৰেড ফ'ৰ গ্ৰেডৰ টোটাল পোষ্ট আছে 634 আৰু টেকনিক্যালত আছে 333 এপ্ৰক্স আৰু নন টেকনিক্যালত আছে 98 এপ্ৰক্স ফ'ৰ গ্ৰেডত আছে 203 এপ্ৰক্স ধুবৰী মেডিকেল কলেজতো আছে টোটাল পোষ্ট আছে 170 টেকনিক্যালত আছে 43 নন টেকনিক্যালত আছে 26 এপ্ৰক্স আৰু ফ'ৰ গ্ৰেডত আছে 48 এপ্ৰক্স কোকৰাঝাৰ মেডিকেল কলেজত আছে টোটাল পোষ্ট আছে 634 আৰু থাৰ্ড গ্ৰেড টেকনিক্যালত আছে 333 নন টেকনিক্যালত আছে 98 এপ্ৰক্স আৰু ফ'ৰ গ্ৰেডত আছে 203 এপ্ৰক্স নলবাৰী মেডিকেল কলেজত থাৰ্ড গ্ৰেড ফ'ৰ গ্ৰেডৰ পোষ্ট টোটাল পোষ্ট আছে 634 ইয়াৰে থাৰ্ড গ্ৰেড টেকনিক্যালত আছে 333 এপ্ৰক্স আৰু নন টেকনিক্যালত আছে 98 এপ্ৰক্স আৰু ফ'ৰ গ্ৰেডত আছে 203 এপ্ৰক্স আপোনালোকৰ এপ্লাই কৰাৰ কাৰণে এমপ্লয় এক্সন সাৰ্টিফিকেট তো লাগিবই হেতু কেনেকৈ এপ্লাই কৰিব লাগে হেতু যদি আপোনালোকে না জানে কমেন্টত জনাই দিব মই হেতুৰ ওপৰত এটা ভিডিও বনাই দিম তে এজ লিমিট দিয়া আছে 18 পৰা 40 ইয়াৰ্স লৈকে আপুনি যদি জেনাৰেল হয় তেনেহলে 18 পৰা 40 ইয়াৰ্স লৈকে আবেদন কৰিব পাৰিব আৰু যদি এচসি এসটি হয় তেনেহলে 45 ইয়াৰ্স লৈকে আপুনি আবেদন কৰিব পাৰিব আৰু যদি ওবিসি এমওবিসি হয় তেনেহলে 43 ইয়াৰ্স লৈকে আবেদন কৰিব পাৰিব আৰু যদি আপুনি পিডব্লিউডি ক্যাটাগৰীত পৰে তেনেহলে 10 ইয়াৰ্স এক্সট্ৰা হৈ যাব আপোনাৰ স্যালাৰি ডিটেইলস তো আপুনি চাই আছে গ্ৰেড 3 ৰ কাৰণে পে স্কেলটো হ'ব আপোনাৰ 14,000 to 60,500 প্লাস গ্ৰেড পে হ'ব আপোনাৰ 6,200 আৰু ফ'ৰ গ্ৰেডৰ কাৰণে পে স্কেলটো হ'ব 12,000 to 52,000 প্লাস গ্ৰেড পে হ'ব আপোনাৰ 3,900 এইটো ভিডিওৰ ডেসক্ৰিপচনত এটা লিংক দিয়া থাকিব অফিচিয়েল নোটিফিকেশনটোৰ আপুনি তাত চাই ল'ব নহলে এইটো ভিডিওত যদি মই গোটেইখিনি তথ্য দিব বিচাৰো তেনেহলে ভিডিও টিগল হৈ যাব সেই কাৰণে মই লিংকটো দি দিম আপোনালোকে চাই ল'ব আৰু কেতিয়াৰ পৰা এপ্লিকেশন ষ্টাৰ্ট হ'ব হেতু জানিবলৈ হলে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই কেনেকৈ এপ্লাই কৰিব লাগিব সেই ভিডিওটো দি দিম আপোনালোকক এতিয়ালৈকে যদি আপুনি ভিডিওটো লাইক কৰা নাই তেনেহলে ভিডিওটো লাইক কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও